হেল্ল' গাইজ, এয়া আপোনাৰ প্ৰচেছন আৰম্ভ হৈ গৈছে। দেখা পাইছে আপোনালোকে প্ৰচেছন পূৰা গোটেই সকলো ৰাইজ আহিছে, বিহু দল আহিছে, সকলোৱে গোটেই ৰাইজ মিলি পেলাই প্ৰচেছন আৰম্ভ কৰা হৈছে। দেখা পাইছে আপোনালোকে এয়া প্ৰচেছনৰ পূৰা শাৰী লাইন হাজাৰ মানুহ হৈছে। গোটেই সকলো গাঁৱৰ মানুহ আহিছে, প্ৰচেছনলৈ আৰম্ভ কৰিছে। আপোনালোকে বিহু সন্মিলনৰ গোটেই ফিল্ডৰ পৰা গোটেই আপোনাৰ কলেজ হৈ গোটেই কলেজ হৈ ব্লক তিনিআলি গোটেই ৰাউণ্ড ঘূৰি আকৌ চিভিল হৈ আপোনাৰ ঘূৰি আকৌ ফিল্ডত পাব। এই গোটেই সকলো ৰাইজ ইমান দীঘলীয়া শাৰী হৈছে, আপোনালোকৰ ভাবিব নহয় পৰা হেৰি দেখা পাইছে। আপোনালোকে গোটেই বিহু দলত বিহু মাৰি আছে, নাচি আছে। দেখা পাইছে আপোনালোকে পূৰা ইমান ভাল লাগিছে, মানে ইমান দল হৈছে। যাব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু ৰাতিলৈ আকৌ প্ৰগ্ৰেম আছে, ৰাতিলৈ আপোনালোকে আহিব প্ৰগ্ৰেম চাব। আমি গৈ আছোঁ প্ৰগ্ৰেম, এতিয়া আপোনাৰ বিহু পৰা ফুৰি আছোঁ। দেখা পাইছে আপোনালোকে ভিডিঅ'টো যিমান পাৰে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আপোনালোকে। এতিয়া আমি পূৰা ঘূৰি আছোঁ, ঘূৰি এতিয়া কমলাবাৰী ঘূৰি ব্লক তিনিআলি কলেজ হৈ ঘূৰি এতিয়া চিভিল দি ঘূৰি পূৰা ঘূৰি গোটেই ইমান দীঘলীয়া শাৰী। আমি এতিয়া গোটেই দেখা দিছোঁ আপোনালোক গোটেই ৰাতিলৈ সকলো আহিব। ৰাতিলৈ প্ৰগ্ৰেম আছে, প্ৰগ্ৰেম আপোনালোক চাব। আৰু বহুত দীঘলীয়া শাৰী হৈছে, ইয়াত মানুহ বহুত মানে যিমান হৈছে। আজিৰ এই সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা শিল্পী সাংস্কৃতিক শোভাযাত্রার অংশগ্রহণ করা মাদলের বিভিন্ন প্রান্তর করা কৃষ্টি সংস্কৃতি পরিবেশন করে সমন্বয় সাংস্কৃতিক শোভাযাত্রার অংশগ্রহণ করা প্রত্যেকটা শিল্পী দলের আমি আন্তরিক অভিনন্দন জ্ঞাপন করেছে। ইতিমধ্যে সমন্বয় সংস্কৃতি শোভাযাত্রার অংশগ্রহণ করা শিল্পী দলসমূহ উদযাপন সমিতি আরো আমি জনাই আনিছে। আমি সমূহ শিল্পী দলক এই পবিত্ৰ এই বিহু মঞ্চৰ বাতৰিত আসন অলংকৃত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি ইয়াৰ পাছতে যিসমূহ শিল্পী দলে আজিৰ এই সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল তেখেতসকলক পৰ্যায়ক্ৰমে তেখেতসকলৰ কৃষ্টি আমি বিহুৰ বাতৰি উপভোগ কৰিবলৈ আমি সুযোগ দিম। গতিকে পৰ্যায়ক্ৰমে কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিব বিচাৰে তেখেতসকলক কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সভাত উপস্থিত থকা জনপ্ৰিয় সভাপতি পলাশ শৰ্মা ডাঙৰীয়াক আমাৰ সংগঠনৰ আসনত অলংকৃত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। উদযাপন সমিতিত আমাৰ যিসকল কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিবলৈ অহা শিল্পী দলক তেখেতসকলক আসনত অধিষ্ঠ কৰাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমি উদযাপন সমিতিৰ তৰফৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা শিল্পীসকলৰ কাৰণে লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে। গতিকে শৃংখলাবদ্ধভাৱে সকলো শিল্পী তথা এই কৃষ্টি সংস্কৃতিৰ জৰিয়তে যি তেখেতসকলৰ কৃষ্টি ইয়াতে উপভোগ কৰিলে তেখেতসকলক আসন ব্যৱস্থা কৰাবৰ কাৰণে অনুৰোধ জনাইছোঁ। বনাই মেলি
ফিল্ডত ফিল্ডত ভাল নহয় অঁ যাব ওলাই দিলোঁ আৰু এতিয়াহে বেপাৰ ফিল্ডত মানে এই ফিল্ডত অঁ কমলাই ফিল্ডত হাইস্কুল